হৈছিল সেয়েহে তেখেত শিক্ষকসকলক সন্মান জনোৱাৰ বাবে 1962 চনৰ পৰা প্ৰতি বছৰে শিক্ষক দিৱস পালন কৰা হয়। এই মহান দাৰ্শনিকগৰাকীৰ মৃত্যু হয় 1975 চনৰ 17 তাৰিখে। আজি তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি মোৰ চমু বক্তৃতা সামৰণি মাৰিব খুজিছোঁ। শাৰী বাণীৰে সকলো ধৰণৰ তোমাৰ বাণীটো কৈ দিয়া বাণী কৈ দিয়া বাণী ঠাই কৈ দিয়া ভাল ছোৱালী বাণীৰে কোনো ধৰ্মৰ মূল কথাই মানুহক মানুহৰূপে কৈ তোলা। নমস্কাৰ।